এই মুহূৰ্তত দিব ওলাইছে এক বিগ ব্ৰেকিং নিউজ। লক্ষীপুৰৰ পৰা এক হৃদয় বিদাৰক আৰু মানৱ সমাজক লজ্জানত কৰা নিশংক ঘটনাই সমগ্ৰ লক্ষীপুৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰত সংঘটিত হুৰকাচুংগী বৰ্বৰ কাণ্ডৰ সৈতে জড়িত ৩জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দুজনে একখানে খেলা থাকে কাপড় পোড়া দিম আজকে তারা জাস্ট মেরে দেবো। এই খোল খোল হাত রাউন্ড দিকে। প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় এমাহ পূৰ্বে লক্ষীপুৰ পানীশালী মেলাৰ পৰা নিশা প্ৰায় ৯ মান বজাত বাইকেৰে ঘৰলৈ উভতি আহিছিল 4 নাবালিকা কিশোৰ কিশোৰী। সেই সময়তেই হুৰকাচুংগী পাহাৰীয়া পথত 8ৰ পৰা 10জনীয়া এক উদণ্ড যুৱক দলে তেওঁলোকৰ পথ আগচি ধৰে। অভিযোগ অনুসৰি দুৰ্বৃত্ত দলটোৱে জোৰপূৰ্বক বাইকৰ পৰা নামাই 4 নাবালিকাক তালিবানী কায়দাৰে ভয়াবহ আৰু অমানৱীয় নিৰ্যাতন চলায়। দুজনে একখানে খেলা থাকে কাপড় পোড়া দিম আজকে তারা জাস্ট মেরে দেবো। এই খোল খোল হাত রাউন্ড দিকে। ইয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তসকলে ভুক্তভোগী কিশোৰীগৰাকীক নাঙঠ কৰি ভিডিঅ' প্ৰস্তুত কৰে। অভিযোগ মতে সেই নাঙঠ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰাৰ ভয় দেখুৱাই অভিভাৱকৰ পৰা 1 লাখ টকা দাবী কৰা হয়। ঘটনাস্থলীতেই ফোনপে মাধ্যমেৰে 20,000 টকা আদায় লৈ বাকী টকা নিদিলে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰা হৈছিল। কিন্তু বাকী ধন নোপোৱাত অভিযুক্তসকলে কিশোৰীগৰাকীৰ নাঙঠ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰে। ঘটনাৰ পিছত ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত লক্ষীপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে তৎক্ষণাত তদন্ত আৰম্ভ কৰি অভিযান চলাই এই নিশংক ঘটনাৰ সৈতে জড়িত 3জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ মতে ইতিমধ্যে কেইবাটাও জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু বাকী অভিযুক্তসকলক আটক কৰিবলৈ অভিযান অব্যাহত আছে। এই ঘৃণনীয় ঘটনাই লক্ষীপুৰকে ধৰি সমগ্ৰ গোৱালপাৰা জিলাত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সমাজৰ সকলো স্তৰৰ লোকে দোষীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে। লগতে নাবালিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰশাসনক কঠিন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।